হাই হেল্ল' নমস্কাৰ সকলোলৈকে মোৰ আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি বিশেষ স্পেচিয়েল নাই, তথাপিতো এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। আজি দেওবাৰ যিহেতু পথাৰৰ পৰা ধান আনিবলৈ বুলি ওলালোঁ। পথাৰৰ পৰা এতিয়া ধান আনিবলৈ ওলালোঁ। লগৰ দুটামান ওলাইছে ধান আনিবলৈ। লগতে আমি এতিয়া আহি পথাৰ পাইছোঁহি। পথাৰ যিটো ৰাস্তাটো একেবাৰে বেয়া, লাহে লাহে গৈ আছোঁ। এতিয়া পথাৰ পালোহি আমি। চাওক আপোনালোকে পথাৰখন, আমাৰ ফালে পথাৰবিলাক এনেকুৱাই, আপোনালোকৰ ফালে কেনেকুৱা জনাব। আমাৰ ফালে কিন্তু ধান একেবাৰে বেয়া হৈছে, আপোনালোকৰ ফালে কেনেকুৱা হৈছে জনাব। চাওক এই পোৱালিটোৱে ধান আনি আছে, কষ্ট কৰি আনি আছে, পোৱালিটোৱে আনি আছে। আমাৰ ফালে চাইকেলতো আনে, কাণত বিহা মাৰি দিও আনে, গাড়ীটো আনিব পাৰে, যাৰ যি সুবিধা হয় তেনেকৈ আনি আছে। আমাৰ যিহেতু সুবিধা হৈছে আমি গাড়ী লৈ গৈছোঁ, আমি 4জন গৈছোঁ। আমি এতিয়া এইফালে ৰাস্তাটোত যাব লাগিব। অকণমান গ'লে আমি আমাৰ পথাৰখন পাম, অকণমান আগত গৈ আমি পথাৰখন পাম। ৰাস্তা যিহেতু এটাই, আগফালে 2-3খন গাড়ী সোমাই আছে পথাৰৰ ভিতৰত, মনাই গাড়ী চলাই আছে। ৰাস্তাটো আগত এখন গাড়ী ৰখি আছে, আমিতো তলফালে যাব নোৱাৰোঁ, অকণমান আগত যাব লাগিব। আগৰ গাড়ীখনে ছাইডত নামি দিব লাগিব। তো ড্ৰাইভাৰটো অহালৈকে আমি অকণমান সময় অপেক্ষা কৰিব লাগিব। এতিয়া ড্ৰাইভাৰটো আহিলে এতিয়া আমি অকণমান আগলৈ পাৰ হৈ যাব লাগিব। অকণমান আৰু 5 মিনিটমান গ'লে আমি পথাৰ পাম। যিহেতু অকণমান আগলৈ ব'লক, দেখাই থাকক আপোনালোককো, আপোনালোকে চাই থাকক। আপোনালোকৰ ফালে ধান কেনেকুৱা হৈছে জনাব নিশ্চয়। আমাৰ ফালে কিন্তু পানী নাই কাৰণে বৰ বিশেষ এটা ভাল হোৱা নাই। আপোনালোকে মোৰ ভিডিঅ' চাইছে নাই নাজানো। যদি মোৰ ভিডিঅ'খিনি ভাল পায়, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যদি আগলৈ মোৰ ভিডিঅ'সমূহ পাই থাকিব বিচাৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব বটনটো ক্লিক কৰি থ'ব। তো তেতিয়া মোৰ আগৰ ভিডিঅ'খিনি পাই থাকিব আপোনালোকে। আপোনালোকৰ মৰম আশীৰ্বাদ বিচাৰোঁ। যিহেতু ভিডিঅ' বনাবলৈ উৎসাহ পাম, আপোনালোকে নিশ্চয় সহায় সহযোগিতা কৰিব। ফাইনেলি পাই গ'লোহি পথাৰ। এতিয়া আমি ধান চপাব লাগে। গাড়ী ৰেডি কৰি লোৱা হ'ল, ধান চপাম এতিয়া। ধান এবাৰ বৰ ভাল হোৱা নাই। ধান চপোৱা ষ্টাৰ্ট কৰি দিলোঁ। এটাই আকৌ ধান চপোৱাৰ আগত বোলে ঘৰত গাই গৰু আছে, ঘাঁহ কাটিব লৈছে। এটা চপাই আছে, মই ভিডিঅ' কৰি আছোঁ। তো প্ৰায় 2 বিঘামানে আজি নিব লাগিব ধান। 2 বিঘামান কাটি থোৱা আছে, বাকীখিনি আগতে নিয়া হৈ গ'ল। তো চাওকচোন আপোনালোকে কেনেকুৱা লাগিছে। ধান একেবাৰে হেৰেঙা, এবাৰ মুঠি একদম কম আছে। তো কৰিয়াই আছে এনেকৈ, এটাই চাই আছে, এটাই কৰিয়াই আছে। ধানটো প্ৰায় শেষ হৈ গৈছে। আমি ৰবাব টেঙা লৈ আহিছোঁ। ৰবাব টেঙা কাটি মেলি পথাৰত খোৱা সুকীয়াই বেলেগ। তো আমি ৰবাব টেঙা 3টা লৈ আহিছিলোঁ। এতিয়া কাটি মেলি খাই এতিয়া যাব লাগিব আৰু ঘৰলৈ। তো ৰবাব টেঙা কাটি মেলি খোৱা হৈছে এতিয়া। তো খাই আছোঁ এনেকেই আৰু পথাৰৰ মাজত, যিহেতু খোৱা মজাটোৱে বেলেগ। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, বেলেগ ভিডিঅ' একো নাই।